মই এই সংবাদমেলৰ যোগেদি যিসকলে আমাক দুখ ঠেলিব বিচাৰিছে আৰু দুখ ঠেলি পেলাই কাৰোবাৰ ওচৰত ৰাজনীতিক খেল খেলাৰ যি এটা পৰিকল্পনা কৰিছে, যদি নিখিল বড়ো ছাত্ৰ সন্থা এই ঘটনাত যদি 1% যদি জড়িত, যদি আমাক যোনে কৈছে যে তেওঁলোকৰ উচ্চতনিত হৈছে এনেকুৱা যদি এভিডেন্স যদি আছে, 1% যদি এভিডেন্স আছে, নিখিল বড়ো ছাত্ৰ সন্থা সভাপতি মই ৰিজাইন কৰি পেলাই মই জেলত যাবৰ কাৰণে মই সাজু আছোঁ। কিয়নো আপোনালোকে দেখা পাইছে যে এইটো স্বতঃস্ফূৰ্ত এটা আন্দোলন আছিল। ছাত্ৰ ছাত্ৰীবিলাকে এই সময়ছোৱাত যোৱা 15-20টা দিনৰ সময়ছোৱাত নিখিল বড়ো ছাত্ৰ সন্থাৰ আঞ্চলিক জিলা কাৰ্যালয়ত যাই পেলাই যি আমাৰ প্লেকাৰ্ড, আমাৰ ফ্লেগ থাকে, বিভিন্ন সময়ত আমি প্ৰতিবাদী বা আন্দোলন কাৰ্যসূচী লওঁ। সেইদিনাখন আমি দিল্লীতো কাৰ্যসূচী লৈছোঁ।